এতিয়া ঘূৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে বহুত মনোৰমা এটা সুন্দৰ দৃশ্য। বন্ধুসকল, মই বৰ্তমান সময়ত আপোনাৰ বিশ্বনাথ চাৰিআলি আপোনাৰ পাভৈত আহি উপস্থিত হৈছোঁহি। ইয়াতে আছোঁ। তো ইয়াতে আপোনাৰ মানে দুৰ্গা পূজাৰ উপলক্ষে ইয়াত যিটো উৎসৱ উদযাপন কৰা হৈছে, ইয়াতে আপোনাৰ ডাঙৰ মেলা আপোনাৰ ইয়াতে পতা হৈছে। তো আপোনালোকে দেখিবলৈ পাইছে অসংখ্য মানুহৰ ইয়াতে আপোনাৰ ভিৰ। তো গতিকে ইয়াৰ মেলাৰ যিটো দৃশ্য সেইটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে প্লিজ ভিডিঅ'টি সম্পূৰ্ণ চাওক। বন্ধুসকল, এয়া হ'ল আপোনাৰ ব্ৰেক ডান্স। তো ইয়াতে মানুহকেইটা আপোনাৰ উঠি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াতে আপোনাৰ অসংখ্য মানুহৰ ভিৰ। আপোনাৰ ইয়াতে উঠিবলৈ কাৰণে আপোনালোকে ইয়াত দেখিবলৈ পাইছে। ইয়াতে আপোনাৰ বহুত মানুহ আপোনাৰ ইয়াতে ভিৰ কৰিছে ব্ৰেক ডান্সত উঠিবলৈ কাৰণে। চলিবলৈ আৰম্ভ কৰিছে বন্ধুসকল। আৰু বন্ধুসকল, ইয়াত আপোনাৰ দেখিবলৈ পাইছে চকৰি আছে। তো ইয়াতো আপোনাৰ মানুহসকলে উঠিবলৈ কাৰণে ভিৰ কৰিছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে মানুহ আপোনাৰ অসংখ্য মানুহ আপোনালোকে ইয়াত দেখিবলৈ পাইছে। যোনফালে চকু যাব সিফালে মানুহ, আৰু ইমান মানুহে মানে ইয়াত আপোনাৰ উঠিবলৈ কাৰণে ভিৰ কৰিছে। চকৰি এতিয়া ঘূৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে বহুত মনোৰমা এটা সুন্দৰ দৃশ্য। বাও, ভাল লাগিছে দেই চাই পেলাই। আৰু বন্ধুসকল, এয়া হ'ল আপোনাৰ ছুপাৰ ড্ৰেগন ট্ৰেইন। এই ট্ৰেইনত আমি অকণমান উঠি চাম কেনেকুৱা লাগে। ফাৰ্ষ্ট টাইম মানে উঠি চাব বিচাৰিছোঁ। আগে পাছে জীৱনত মই উঠি পোৱা নাই, ফাৰ্ষ্ট টাইম উঠি চাব বিচাৰিছোঁ। বন্ধুসকল, এয়া আপোনাৰ দুটা টিকেট কাটি লৈছোঁ। আপোনাৰ 50 টকাকৈ লৈছে এটা টিকেটত। মানে দুটা টিকেটত আপোনাৰ 100 টকা দিবলগীয়া হৈছে। আৰু কিয় আপোনাৰ হৈ ৰাণেই আপোনাৰ ঘৰত। তো এতিয়া আমি আপোনাৰ গৈ আছোঁ উঠিবলৈ। গৈ আছোঁ ইয়াতে আপোনাৰ শাৰী পাতি ইয়াতে আপোনাৰ থিয় হ'ব লগা হৈছে। এতিয়া আমি যাম, গৈ আছোঁ এয়া। বন্ধুসকল, বৰ্তমান আহি ইয়াতে আমি বহি ল'লোহি। আৰু এতিয়া আপোনাৰ অকণমান পিছতে আৰম্ভ কৰিব, চলাব আৰু। তো ইয়াতে আমি বাবু আৰু মই দুজনে ইয়াতে উঠিছোঁ। তো এতিয়া আৰম্ভ কৰিব আৰু চলাব আৰু। বন্ধুসকল, আপোনাৰ ছুপাৰ ড্ৰেগন ট্ৰেইনটো আৰম্ভ হৈ গৈছে, চলিবলৈ আৰম্ভ কৰিছে। বা অকণমানতে পৰিছিলে আৰু মানে ইয়াতে। हमने जिस लड़की को इस बॉक्स के अंदर बंद किया है, ये कोई मोबाइल प्लास्टिक रबड़ का गुड़िया नहीं है। लड़की जिंदा है, बोलता है, बात करता है। अब इसी लड़की को हम थोड़ा दूर बात करेंगे। आगे शब्द करेंगे, आगे शब्द करेंगे। ठीक है बोले। चलो करो। আৰু বন্ধুসকল, ইয়াতে আপোনাৰ কৰ্ণাৰ চিনেমাত আপোনাৰ দিবলৈ আৰম্ভ কৰিছে। তো এটা মনোৰমা দৃশ্য। আৰু কোনে কোনে আপোনালোকে এনেধৰণৰ চিনেমা অপেন আপোনাৰ যিটো পৰ্দা চিনেমা আপোনালোকে চাই পাইছে সেইটো কমেণ্ট কৰিব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনাৰ চিনেমা ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু মানুহে ইয়াত আপোনালোকে চাব।